আমাৰ মাজত বহুতো মহিলা আছে যোনে প্ৰায় নিৰ্যাতনত বলি হ'বলগীয়া হয়, প্ৰায় ক্ৰাইম ফেচ কৰিবলগীয়া হয়, কিন্তু সিহঁতে FIR দিব নোৱাৰে, সিহঁতে থানাত যাবলৈ সংকোচ পায়, সিহঁতে বিভিন্ন ধৰণৰ ছ'চিয়েল ৰেষ্ট্ৰিকশ্যনছৰ কাৰণে থানাত যাব নোৱাৰে। সেইসকল ব্যক্তি কি কৰিব পাৰে? সেইসকল ব্যক্তিয়ে নিজৰ FIRখন অনলাইন দিব পাৰে। আৰু অনলাইন FIR দিবৰ কাৰণে আপুনি প্ৰথমতে গুগলত যাওক, গুগলত গৈ আপুনি আসাম পুলিচ সেৱা সেতু বুলি টাইপ কৰক, টাইপ কৰোঁতে যোনটো ফাৰ্ষ্ট অপশ্যনটো আহিব তাতে প্ৰেছ কৰিব, তাতে প্ৰেছ কৰি আপুনি এটা অপশ্যন পাব FIR। FIR প্ৰেছ কৰি আপুনি তাৰে আপোনাৰ ফুল ডিটেইলছ দি OTP দি আপুনি আপোনাৰ কমপ্লেইন, আপোনাৰ গ্ৰিভেন্স, আপোনাৰ FIRখন ৰেজিষ্টাৰ কৰিব পাৰে। যেতিয়া আপোনাৰ FIRখন ৰেজিষ্টাৰ হ'ব, আপোনাৰ নিয়াৰেষ্ট যোনটো থানা আছে, নিয়াৰেষ্ট থানাত সেই FIRটো ৰেজিষ্টাৰ হ'ব। ৰেজিষ্টাৰ হোৱাৰ লগে লগে আপোনাৰ ঘৰত পুলিচ যাব আৰু আপুনি নিশ্চয়কৈ জাষ্টিছ হ'ব। এই ৰিলটো যদি ভাল লাগিছে শ্বেয়াৰ কৰি দিব, এই কাৰণে শ্বেয়াৰ কৰি দিব কাৰণ এই ৰিলটোৰ দ্বাৰা বহুতৰে লাইফ বাচিব পাৰে। ধন্যবাদ, জয়।